everyone, welcome back to my YouTube channel Kunmanu Das Assamese Mix. মই কুনমানে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। আমি এটা কলেজৰ ফালৰ পৰা ভিডিঅ' ওলাইছোঁ। অৰুণাচল আকাশী গংগাৰ মানুহ কম বাছ লৈ তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব। খালি চিট খালি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলোঁ। আৰু আগলৈ ভিডিঅ'টো এনেকৈ চাই যাব। তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তুমি থাকিলে এবাৰহে কৈছে ফাইনেলি আমি আহি মালিনী থান পালোহি। আজিকালি মালিনী থানত টিকেট ছিষ্টেম হৈ গ'ল। চ' টিকেট কাটোতে অলপ টাইম হ'ল আৰু ইয়াত বৰষুণ দি আছে। চ' টিকেট কটাৰ পিছত আহি গ'ল। শৰাইত কোনোবাই পইচা দিবি যদি ইয়াত দিবি দেই। গৈ আছে চব গৈ আছে। মেইনকৈ যোনকেইটাই যাব চি বগাই যোৱাকেইটাহে মেইন। নহয় এইকেইটা চি বগাই যোৱাকেইটাহে ভগৱানৰ জেগালৈ কাম কৰে। সেইকেইটা বুঢ়া বুঢ়ী মানুহখনে মানে এই অংকিত ফল নিদিয়ে ভগৱানৰ পৰা কিবা এটা পাবলৈ হ'লে কষ্ট মেইন চিকেইটা। অংকিত সেইকাল বুঢ়া বুঢ়ী মানুহৰ কাৰণে বনাইছে। কণ অংকু চানুৱে হেৰিয়ে দিলে তই খৰাই পইচা দিয়া দি দিবি দি দিওঁ। চানুৱে হেৰিয়ে 50 টকা দিলে। আৰু ওপৰলৈ আছে সেই ৰুক্মিণী মন্দিৰলৈ গ'লে সেই ওপৰেদি যাব লাগিব। ইয়াত তই চাকি তাকি দি যাব লাগিব। ৰুক্মিণী মন্দিৰলৈ অকণ ৰৈ যাম আকৌ। ইয়াতে দিব লাগিব ক'ৰবাত। আমি পালোহি আৰু এতিয়া শৰাই এখন দি ল'ম। তাৰপিছত এইফালে কোন আছে মণিকা হাই দিয়ে। তাৰপিছত আমি আহি পালোহি অংকিত এয়া তুমি
ইয়াৰ পৰা নোচোৱাকৈ তালৈ দাদাকে নাপালে কোনো পাৰিছিলে এতিয়া চবেই একদম চব ৰেডি একদম এয়া চব একদম এয়া আমাৰ অংকিত চ' তাৰপিছত আমি এতিয়া ওপৰ ৰুক্মিণী থানালৈ যাম আৰু চবেই ভিডিঅ'টো চাই যাব বুলি আশা কৰিম ভৰি বিষালেই চবৰে আহি আছে আহিব আকাশী তেনেকৈ উঠিব লাগিব নামোতে ইমান দুখ নাপায় আকাশীত আকৌ নামিব লাগিব তলেদি অ' বোপা বহুত ভাগৰ লাগিছে মণিকাই পাতৰ চিঠা আহিল বুলি ক'ব নাই কলিহঁত কৰা সেয়া ইমান ভাগৰ লাগিছে নোৱাৰিছোঁ মণিকাই মোৰ অৱস্থা বেয়া খোজকাঢ়ি খোজকাঢ়ি আহি আছে আমি মালিনী থানৰ পৰা এতিয়া আমি ৰুক্মিণী থানলৈ আহিছোঁ ওপৰত আছে আৰু মণিকাই মোৰ একদম অৱস্থা বেয়া এয়া বা শিলগুটি সেয়া পাছৰ ৰিংকিহঁত আহি আছে মন্দিৰাহঁত তাৰপিছত এয়া গুণলতাহঁত এয়া বোপা খাই লৈছোঁ চব দস্ত সেয়ে লখনে খোৱাব ন ফুচকা খনা লখন ফুচকা ঘুগুনি পইচা মই দিলোঁ আমাৰ এইবোৰ ভাল ইমান পইচা থেংক ইউ তই অকল মোক ফুচকা 10 টকা পইচা দিছ ৰূপচা তই ভোজন কৰি আহিলি নি ভোজন